ফকতীয়া ল'ৰা হৈ যদি কেঁচা মদৰ কথা কয় মজা আমি কেমেৰা লাগে তাক এতিয়া বোলে মাৰো মই এটা এয়া দেখিছে আমাৰ ল'ৰাহঁত দলে বলে হাতে হাতে কি দেখিছে হে আজি আমাৰ ধান কটা লাষ্ট দিন যাক কয় কি বুলি কয় ধন হে অঁ না চিকা মানে কি না কটা হে না কটা আজি আমি এই ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম আজি একদম পূৰা ফাটাফাটি আমাৰ মাজত এজন বিশেষ ব্যক্তি আছে কিন্তু মানে বহুত লাজুকা কিয় দেখুৱাবলৈ চেষ্টা কৰিম এই দেখিছে না ল' মাৰিছে ভিডিঅ' কেমেৰা দেখি পলাইছে এনেকুৱা এজন ব্যক্তি পাৰিলে ওচৰলৈ দেখুৱাবলৈ চেষ্টা কৰিম ওচৰৰ পৰা তেখেতক নামটো বিনন্দ বৰদলৈ মানে কি বিনন্দ কাষ কেতিয়া মানে কি উন্নত হ'ব আমাৰ ল'ৰাহঁতে ঠিক নাই আৰু দেই বাকী গৈ আছোঁ এই ৰাইজৰ ধান কাটিছে এইয়া না খালি নাবোৰহে আছে এতিয়া নাত এইয়া গৰু লাগিছে গৰু এটামান একদম খোৱাত এই গৰুও লাজ পাইছে যা আমি আহি আহি এয়া বজাৰ পালোহি অলপ জীয়াই কৰি লৈছে ল'ৰাহঁতে আহি মোবাইলত ব্যস্ত ল'ৰাহঁতে লগতে আমাৰ ই দাদা এজন আহিছে লগতে ইয়ে দিছে বৰ্তমান টঙাল চেষ্টাত লাগিছে আমাৰ দাদাই কিবা এটা ক'ব দাদা কম আজি ভাল লাগিছে আজি লাষ্ট দিন আজি শেষ হ'ব আৰু ইতিমধ্যে এতিয়া ধান বান্ধিবলৈ টমাল পূৰা ফেমিলি সহ আহি আছে দেই বিশেষ ব্যক্তি আহি আছে আমাৰ ফেমিলি সহ ফেমিলি সহ আহি আছে কি হ'ল কি হ'ল হা কি হ'ল ফেচবুকত কি হ'ল ফেচবুকত কি চাবি ফেচবুকত এইয়া আমাৰ লাষ্টৰ নাচ ৰাইজ তামান তামান গাহৰি মাংস Ôi Kêu hả sao কিবা এখোৱা মানে কেঁচামত এতিয়া লাগিছিল আহি পাবা কাৰণে হয়নে নাচ নাচ কেঁচামত ভাল নহয় বৰ্তমান গৈছে আহিব কেঁচামত গৈছে আমাৰ এজনে আনিব কাৰণে চিন্তা নকৰিব অ' আইগৰাকী এইবাৰ নাচিকা লাগিছে এইবাৰহে লাগিছে আচল নাচিকাটো কি কেঁচামত নাখাওঁতে লাগিল নেকি গাত বাৰু হা নাখাওঁতে লাগিল মজা গম লাগি গৈছে কলোৱা খাম চাম ওলাই গৈছে ল'ৰা হাতে ধান বান্ধি আছে খাবলৈ চেষ্টা কৰিম কিমান পাৰিছে ডাঙৰি বান্ধিবৰ কাৰণে কি পাৰিছানে বান্ধিবৰ কাৰণে বান্ধিছোঁ আৰু এয়া দেখিছে কেনেকৈ মানে দুখাই আছোঁ এনেকৈ বান্ধিব লাগে এইটো পাকটো ঘূৰাই এইটো ভৰিত সোমাই ল'লি এইটো পাকটো ঢাচকৈ এডাল সোমাই দিলে আমলা কোনোবাই যদি ধানৰ যদি ডাঙৰি বান্ধিব নাজানে এনেকৈ শিকি ল'ব আমাৰ ল'ৰাহঁতে ভাইয়া পাৰিছ কেনেকুৱা লাগিছে আজি বতৰটো কেনেকুৱা হাই দাদা ঠাণ্ডা বতৰটো ভাল লাগিছেতো ভাল লাগিছে নিশ্চয় চো আমাৰ দাদাজনে কি বানে দেখুৱাবলৈ চেষ্টা কৰিম কিমান পাৰিছে দাদা পাৰিছনে বান্ধিব আমাৰ দাদা এবাৰ নতুনকৈ মানে কান্ধত লৈছে ডামৰিটো এইবোৰ ডেঞ্জাৰ বান্ধিছে ফাটাফাটি এই ডেঞ্জাৰ পাক মজা ধুনীয়া খালি দাদাই আমাক মুখখন দুখাব লাজ পাই আছে এই চাপৰি গৈছে দাদা খালি এই দাদা পলা দাদা আমাৰ বিনন্দ দাদা খুব লাজ কৰে মুখখন দুখাব লাজ কৰে আমাৰ এই দাদাজনে কিবা এটা ক'ব বোলে কি কয়
দাদা কিবা ক'ম বুলি কৈছিলে কি ক'ব কেঁচা মদটো পালে ভাল হয় আৰু ভকতীয়া ল'ৰা হৈ যদি কেঁচা মদৰ কথা কয় ৰাইজে শুনিলে কি হ'ব একো নাই চলে আৰু হয় ঠিক আছে সম্ভৱ আজিকালি ফিজ পায় নহয় সম্ভৱ ঘৰত তুমি কৈছা যদি হ'ব দিয়া আমাৰ দাদাহঁতে কেঁচা মটৰহে নাম লৈছে হে আমাৰ মাজত আৰু এজন ল'ৰা একদম আহি গৈছে এইয়া দেখিছ এইয়া দেখিছ ফুলিলে মোৰ ৰঞ্জন খাইলা এই মজা 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 এনেকৈ হ'লে কাম কৰি ভাল লাগিব ফুলিলে মোৰ শেৱালি তোমাৰে মুখনি মজা